নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যে আমি কেনেকৈ ঘৰৰ পৰা মাখিসমূহ নাইকিয়া কৰিব পাৰোঁ। আচলতে বজাৰৰ পৰা কোনো ধৰণৰ কীটনাশক দ্ৰব্য ক্ৰয় নকৰাকৈয়ে আমি কেনেকৈ ঘৰতেই ঘৰুৱা উপায়ৰ জৰিয়তে মাখিৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। যিহেতু মাখিয়ে যদি ক'ৰবাৰ পৰা উৰি আহি আমাৰ খাদ্যবস্তুত পৰে, সেই খাদ্যবস্তুলৈ নানান ধৰণেৰে বীজাণু বিয়পাব পাৰে। আৰু সেই বীজাণু থকা খাদ্যবস্তু আমি যদি দীঘলীয়া সময় ধৰি সেৱন কৰি থাকোঁ বা খাই থাকোঁ, তেতিয়াহ'লে আমাৰ শৰীৰত নানান ধৰণৰ ৰোগ হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে মাখিৰ উৎপাত যদি অতিকৈ বেছি হয়, তেতিয়াহ'লে আমি নানা ৰোগত ভুক্তভোগী হ'ব লগা হয়। আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেইটামান এনেকুৱা ঘৰুৱা উপায় দিম, যিকেইটা আপোনালোকে কৰক। আপোনালোকে চাব, আপোনালোকৰ ঘৰ বা দোকান বা যি ঠায়েই নহওক, আপোনালোকে সেই ঠাইৰ পৰা মাখিসমূহ একেবাৰে নোহোৱা কৰি তুলিব পাৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোত সম্পূৰ্ণ কথাখিনি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগে, এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে আমাৰ চেনেলত দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান বিশেষ ধৰণৰ বিধান বা টিপছৰ বিষয়ে জানিবলৈ পাব। তেন্তে বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম উপায়টোৱে হ'ল গাখীৰ, জালুক আৰু চেনি। আমি এই তিনিটা বস্তুৰ জৰিয়তেও ঘৰৰ পৰা মাখি নোহোৱা কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে প্ৰথমেই এগিলাচমান গাখীৰ ল'ব, তাত 1.5 চামুচমান চেনি দিব আৰু 9-10টামান জালুক খুন্দি আপোনালোকে সেই গাখীৰত দি গাখীৰখিনি অকণমান সময় উতলাই ল'ব। তাৰপিছত পাকঘৰৰ যিকোনো এটা কোণত সেই গাখীৰৰ গিলাচটো ৰাখি থ'ব। তেনেকুৱা কৰিলে আপোনালোকৰ ঘৰলৈ মাখি নহা হৈ যাব। বন্ধু-বান্ধৱীসকল, আপোনালোকে শুনিলে বিশ্বাস নকৰিব যে ঘৰত যদি পদিনা বা তুলসী গছ থাকে, তেতিয়াও মাখি অহা কমি যায়। কিন্তু আমি ঘৰত থকা তুলসী বা পদিনাৰ গছৰ পৰা আমি কেনেকৈ মাখিৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, সেই বিষয়ে জানিবলৈ হ'লে আপোনালোকে এই উপায়টো জানিব লাগিব। তাৰ কাৰণে আপোনালোকে পদিনাৰ পাত আৰু তুলসীৰ পাত অলপমান ছিঙি ল'ব। সেইখিনি ভালদৰে পৰিষ্কাৰ কৰি শুকুৱাই ল'ব। তাৰপিছত আপোনালোকে সেই শুকান পদিনা আৰু তুলসীৰ পাতখিনি খুন্দি গুড়ি কৰি ল'ব আৰু পানীৰ লগত মিহলাই এটা বটলত ভৰাই ল'ব। সেই বটলটোত স্প্ৰে বটল হ'লে বেছি ভাল হয়। আৰু আপোনালোকে সেই পানীখিনি যিসমূহ ঠাইত মাখিৰ উপদ্ৰৱ বেছি হয়, সেই উপদ্ৰৱ হোৱা ঠাইত আপোনালোকে স্প্ৰে কৰি দিব। তেনেকৈ আপুনি কেইদিনমান কৰিব লাগিব, চাব আপোনালোকৰ ঘৰলৈ মাখি নোহোৱা হৈ গৈছে। যিহেতু আমাৰ ঘৰ বা দোকান যি ঠাইতেই নহওক মাখিৰ উপদ্ৰৱ হয়, সেই ঠাইসমূহ আমি যিমান পাৰোঁ পৰিষ্কাৰ কৰি ৰাখিব লাগে। কিন্তু বহুতো পৰিষ্কাৰ পৰিচ্ছন্নতাত থকাৰ পাছতো মাখিৰ উপদ্ৰৱ হোৱা দেখা যায়। গতিকে অৱশেষত মই আপোনালোকক আৰু এটা উপায় দিবলৈ গৈ আছোঁ, যিটো উপায় আপোনালোকে ঘৰতেই প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰিব। সেই উপায়টো একেবাৰেই সহজ। আপোনালোকে অকণমান নিমখ ল'ব আৰু পানী ল'ব। নিমখৰ পানীৰে যদি আমি স্প্ৰে কৰোঁ, তেতিয়া মাখি নহা হয়। আচলতে নিমখ পানী মাখিৰ বাবে এটা এলাৰ্জি। আমি যদি নিমখ আৰু পানী মিহলাই সেই পানী অলপমান গৰম কৰি ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত আপুনি যদি স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিয়ে, তেতিয়া সেই ঠাইৰ পৰা মাখি নোহোৱা হৈ যায়। বন্ধু-বান্ধৱীসকল, বজাৰত পোৱা কীটনাশক দ্ৰব্যসমূহৰ জৰিয়তে আমি মহ, মাখি এনেধৰণৰ পোক-পৰুৱা, কীট-পতংগসমূহ খেদিব পাৰোঁ। কিন্তু আমি যদি ঘৰতেই ব্যৱহাৰ কৰি একেবাৰে বিনামূলীয়াকৈ এই উপায়কেইটাৰ জৰিয়তে মাখি, মহ, পোক-পৰুৱা খেদিব পাৰোঁ, তেন্তে আমাৰ পইচাও খৰচ নহয়, আমাৰ দেহৰ প্ৰতিও ক্ষতি সাধন নহয়। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই উপায়কেইটা একেৰাহে 10ৰ পৰা 15 দিনমান কৰক। চাব, তাৰপিছত আপোনালোকৰ ঘৰলৈ মাখি একেবাৰে নোহোৱা হৈ যাব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিল। যদি ভাল লাগিল, এটা লাইক কৰি চেনেলটোলৈ যদি নতুনকৈ আহিছে, প্ৰতিদিনেই আমাৰ চেনেলত এনেধৰণৰ জানিবলগীয়া টিপছৰ ভিডিঅ' পাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। তেন্তে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। আজিলৈ ইমানেই। ধন্যবাদ।